সেইকাৰণে ন্যায় বিজেপিয়ে দিব আৰু বিজেপিয়ে কৰিব। খাও মা কসম। কাৰণ আমি জুবিনক মনৰ পৰা ভাল পাইছোঁ, সেইটোৱে কথা। সেইকাৰণে ন্যায় কাৰণে 100% ন্যায় হ'ব। ইয়াত ন্যায়ত কোনো ভয় খাবই নালাগে যে ক'ৰবাত ন্যায় নহ'ব। ন্যায় দিমেই, আৰু সেইটো মোৰ সংকল্প, ন্যায় দিহে। ময়ো নামি আছোঁ চাৰ্জশ্বিট দিয়াৰ পিছদিনা। যিদিনাখন চাৰ্জশ্বিট দিম তাৰ পিছদিনা ন্যায়ৰ কাৰণে ময়ো নামিম ৰাস্তাত। কাৰণ ন্যায়টোতো ন্যায়ালয়ে দিব, মইতো মুখ্যমন্ত্ৰীহে, মইতো চিফ জাষ্টিচ নহয়। গতিকে যিদিনাখনে আমি SIT ৰিপৰ্ট দি দিম, পিছদিনাখনৰ পৰা ৰাস্তাত ময়ো নামিম, কাৰণ ময়োতো জাষ্টিচ ফৰ জুবিনতে আছোঁ। নলবাৰীৰ চাৰিওফালে অকল জুবিন অনুৰাগী, প্ৰকৃত জুবিন অনুৰাগীসকল আজি ওলাই আহিছে। চাৰিওফালে কেৱল জুবিন অনুৰাগী আপুনি দেখিবলৈ পাব। भाई साहब कुछ ज्यादा नहीं हो गया ये? मतलब कुछ 10 বজাতে আহিছে, কি ক'ব বিচাৰিব? কি ক'ম, ৰাইজে যিটো বিচাৰে আমি সেইটোতে আছোঁ আৰু। আজি কিয় ওলাই আহিছে গম পাইছে নিশ্চয়। কিয় মানে মিটিং বুলি কৈছোঁ, মই বেলেগ বিষয়ে নাজানো। আজি জুবিন গাৰ্গৰ ন্যায় বিচাৰি এই ধৰণে সমদল উলিওৱা হৈছে। সেইটো আমাৰ যিটো বোৰ্ড কমিটিৰ সভাপতি থাকে, সেই আমাক কোৱা নাই যে মিটিং আছে নলবাৰীত যাব লাগিব। আমি চব প্ৰত্যেক মিটিঙত পাই। আজি যদি মই কংগ্ৰেছত থাকিলোহেঁতেন, মই ঢাক্কা দি ষ্টেজৰ পৰা নামাই দিলোহেঁতেন। তেওঁ যি ধৰণে কালি নাচিছে দেখি কিবা অদ্ভুত লগা নাই জানো? সেই বাকী কেইজনে লগত যে নাচিছে, তেওঁলোকৰ একো নাই কাৰণে এইবিলাক কৰি আছে, নহ'লে কাৰোবাৰ সন্মান থকা মানুহ এই কাম কৰে নেকি? चलो भाई देखो अब मैं क्या करता हूँ। फुलोनी माने बागीचा बागीचा माने फुलोनी फुलोनी माने बागीचा बागीचा माने फुलोनी फुलोनी माने बागीचा बागीचा माने বিজেপিয়ে এটা কেম্পেইন লঞ্চ কৰিব 23 তাৰিখৰ পৰা, ময়ো জুবিন আমিও জুবিন। একদম পৃথিৱীৰ চোৰকেইটাই যদি নিজকে জুবিন বুলি কয়, মই মানিম নেকি কওক আপোনালোকে? বিজেপিয়ে এটা কেম্পেইন লঞ্চ কৰিব 23 তাৰিখৰ পৰা, ময়ো জুবিন আমিও জুবিন। Are you comedy me?